যে আজিকালি মানে এটা জিমত যোৱা এটা ট্ৰেণ্ডিং হৈ গৈছে। আচ্ছা একাংশই জিম যাব ইচ্ছা নাথাকিলেও বা মন নগ'লেও মানে এমাহ দুমাহ জিমত জইন কৰিলে, জিমত জইন কৰি তেওঁলোকে দুই এটা ফটো উঠিলে, ছ'চিয়েল মিডিয়াত দিলে, তেনেকুৱা। তো একাংশই আৰু ভাবি থাকে যে মই 2 মাহ সময় ঘৰত কটাম, 2 মাহ সময় মই জিমত দিম, এই 2 মাহ সময়তে মই মানে বডিটো গ্ৰ' আপ কৰিম, তেনেকুৱাকৈ ভাবে। 2 মাহত বডিটো অহাটো কি পচিবল নে? এতিয়া চাব, এতিয়া মই কৈ আছোঁ 2 মাহত যদি মই ক'ব যাওঁ বিগিনাৰ্ছ বা একদম ফ্ৰেছ যোনে ষ্টাৰ্ট কৰে, তেওঁলোকৰ 2 মাহত এটা বডি বনাব মোৰ মতে নোৱাৰে। মোৰ মতে 2 মাহত বডি বনাব নোৱাৰে। এতিয়া ধৰক এজন ল'ৰা আছে, তেওঁ আগতে জিম কৰিছে, 4-5 বছৰ জিম কৰিছিল, তেওঁ কিবা কৰা তেওঁ 2 বছৰ গেপছ হৈ গ'ল। সেই ল'ৰাজনে যদি আকৌ ষ্টাৰ্ট কৰে, তেওঁৰ বডিটো আহিব। মানে তেওঁ অলৰেডি মাচুলাৰ আছিলে, তো মাচুলৰ লছ হৈছিলে, লগতে মাচুল লছ হ'লে আৰু মেমৰি থাকে, মাচুল মেমৰি বুলি কয়। তো এই 2 মাহতে ৰিকভাৰী হৈ যাব। কিন্তু নতুনকৈ একদম ফ্ৰেছ ষ্টাৰ্ট যোনে কৰে, তাৰ 2 মাহত বডি বনোৱাটো পচিবল নহয়। পচিবলে নহয়। আপোনাৰ মতে 3-4 মাহ লাগিব, যেতিয়া আপুনি অলপমান বডিটোত অলপ চেঞ্জ দেখা পাব, যে অলপমান চেঞ্জ হৈছে। হয়তো তেনেকৈ আপোনাৰ কিছুমান ল'ৰাই মটিভেশ্যন পায় যে অলপ বডি চেঞ্জ হৈছে, তো সেনেকৈ 2 মাহৰ পৰা 4 মাহ, 6 মাহ, 1 বছৰ এনেকৈ কৰি লাহে বহুতে আপোনাৰ এডিক্টেড বুলি ক'লোঁ মই, জিমৰ এডিকশ্যনটো আহি যায়। একচুৱেলি জিমটো এটা এডিকশ্যনে, জিমৰ প্ৰতি এডিক্টেড হ'ব লাগিব মানুহ, তেতিয়াহে মানে জিমটো যেতিয়া কৰিব আপোনাৰ ডিচিপ্লিন এটা আহি যায়। বস্তুবিলাক খোৱাৰ পৰা, চলন ফুৰণৰ পৰা, কাপোৰ কানি পিন্ধাৰ পৰা গোটেইখিনি আপোনাৰ জিমটো এটা ডিচিপ্লিন এটা আহি যায়, মই ভাবোঁ। আৰু বা তাৰ আচাৰ ব্যৱহাৰৰ প্ৰতি মানুহৰ গোটেইখিনি আপুনি জিমৰ প্ৰতি মানে জিমত আহিলে আহি যায় বুলি মই ভাবোঁ। আৰু জিম কৰাৰ সমান্তৰালকৈ কিন্তু এটা মানে গুৰুত্বপূৰ্ণ কথা আহি পৰে, ডাইটৰ কথা অকণমান কৈ দিয়ক, কাৰণ বহুতে হয়তো মানে সঠিক ডাইটটো নাজানে আৰু। মানে ডাইট মানে এনেকুৱা নহয়, বহুতে ডাইটটো আপোনাৰ চবৰে মানে একে ডাইট নাথাকে। কিছুমানে আপোনাৰ ফেট লছ কৰিবলৈ আহে, বা কিছুমানে অকল আপোনাৰ ৱেইট লছ কৰিব আহে। ফেট লছৰ ৱেইট দুটা বেলেগ বেলেগ বস্তু। কিছুমানে মাচুল গেইন কৰিব মানে, তো আপোনাৰ সিহঁতৰ মানে স্পেচিফিক ডাইট চবৰে বেলেগ বেলেগ হ'ব। এখন ডাইটে আপোনাৰ চবকে দিব নোৱাৰে। তাৰোপৰিও আপোনাৰ ধৰক নৰ্মেল যিবিলাক মানুহৰ ধৰক তাহাঁতৰ মানে ডাইটটো মানে সেয়ে হ'ল আপোনাৰ যি খানা খায় আপুনি ধৰক, তাতে আপুনি চাব যে মোৰ প্ৰটিন পৰিছে নে নাই, মোৰ কাৰ্বছটো থাকে, আমাৰ যিকোনো খাম চবতে কাৰ্বছ থাকে, লগতে আমাৰ গুড ফেটছটো অলপ লাগে আমাক। গোটেইখিনি বস্তু আমাৰ কম্বাইন হ'লেহে আপোনাৰ তাৰমানে এটা আমি ডাইট বুলি ক'ব পাৰোঁ। একদম নোখোৱাকৈ থকাটো ডাইট নহয়। মানে বহুতে এতিয়া ৱেইট লছ কৰিব খোজে বা ফেট লছ কৰিব খোজে, একো নোখোৱাকৈ থাকিব, মই এনেই খিনাই যাম, কিন্তু সেইটো আপোনাৰ প্ৰপাৰ ৱে নহয়। সেইটো মানে শৰীৰৰ ক্ষতি কৰে, ক্ষতিহে কৰিব আপোনাৰ উইক কৰিব ভিতৰে ভিতৰে, আপুনি হয়তো বেমাৰত পৰিব যাব এনেকুৱা।